हेलो गाइस गुड मर्निंग आमार आसाम पॉइंटर भिडिओ चाই থাকার কারণে সকলকে ধন্যবাদ জানাইছো আশা কৰিছো আগলৈ এনেকা মৰম দি থাকিব আজি ৰাতিপুৱাই আমি ওলাইছো হাজুলৈ ফুৰিব গৈ আছো লগত আমাৰ বন্ধু কেইজন আছে সো তাত কেনেকৈ যাব লাগে কোনফালে দি যাব লাগে তাত ক'ত কি আছে এই গোটেইবোৰ চাবলৈ আমাৰ এই ভিডিঅ'টো চাই থাকিব skip নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব ধন্যবাদ তেল ভৰাই ল'ম এতিয়া 1000 ভৰালো পিছে লাগলে ভৰাই পেট্ৰল নারিকল দেবা বর্তমান কি দেশি বাজারত আছো ব্রেকফাস্ট করি তো কি হোটেল না নারিকল রেস্টুরেন্ট যদি আপোনালোকে সিরাজুলি পাৰা যদি কেতিয়াবা গুৱাহাটীলৈ যায় তেনেহ'লে ইয়াত সোমাব পাৰে ইয়াত ধুনীয়া ঠাই আছে মই দেখাই দিম মাজত নাৰিকল ধাবা আছে ধাবাও আছে ৰাতিও খোলা থাকে মংগলদৈৰ পৰা কিমান কিলোমিটাৰ হ'ব মংগলদৈৰ পৰা 22 কিলোমিটাৰ হয় যদি আপোনালোকে আহে তেনেহ'লে ইয়াত নিশ্চয় সোমাব থেংক ইউ দিয়ক মোক এটা দিয়ক বাস মোক দিয়ক দাদা মোক অৰ্ডাৰ দিব নাৰিকলি হোটেলৰ পৰা আমি আকৌ আৰম্ভ কৰিলোঁ গুৱাহাটী মুখলৈ ব্ৰেকফাষ্ট কৰি সময় হয় বায়াটা পার হলো না চারিয়ালি হাজোত যাবলৈ হ'লে আপোনালোকে বাইহাটা পাৰ হৈ চাংচাৰি হৈও সোমাব পাৰিব কিন্তু সেইফালেদি অলপ ৰাস্তা বেয়া আছে সেই বুলি কেঁচা ৰাস্তা নহয় যাব পাৰিব কিন্তু চকীগড় হৈ যাব পাৰিব আপুনি আমিও সেইফালেদি গৈ আছোঁ